হেপী হোলি গাইজ পুৱাই পুৱাই চাহ নোখোৱাতে মোক ৰং দি গ'ল উপায় নাই আৰু হোলীৰ কথা তাৰ পিছত কেইটামান লগৰ লগত গোটেই কেইটা লগৰ ঘৰলৈ গ'লো কিন্তু পাৰ্থহঁতৰ ঘৰত মই এন্ট্ৰিটো অলপ বেয়াকৈ মাৰিলো দে আৰু ব্ৰ বেয়া চেয়া নাপাবি য'চত অলপ হোচ হেৰুৱালো দে এনেকৈ পাৰ্থৰ ৰংবিহীন জীৱনটো ফাকুৱাৰে অলপ ৰঙীন কৰিবলৈ চেষ্টা কৰিলো আৰু প্ৰতি বছৰৰ দৰে এই বছৰো আমাৰ উৎপাত কৰা হটস্পট অৰ্থাৎ হৰ্ষহঁতৰ ঘৰলৈ গ'লো গৈয়ে মজাকৈ এক কাপ চাহ খালো আৰু বক্স চক্স লৈ পুৰা মজা মজা গীতৰ ডেন্স তাৰ পিছত আসল উৎপাত আৰম্ভ চাফ চিকুণ পানীত লেতেৰা বস্তু মিহলাই সকলোকে ঢালি দিলে মই দিয়া নাই কাকো কিন্তু মোক দিছি কিন্তু যেনেকে আমি লেতেৰা কৰিছো ঠিক তেনেকে চাফ চিকুণো আমিয়ে কৰিছো পানী মাৰাই পানী মাৰি আছে হাৰাই হাৰি আছে হাৰে হাৰি আছে গধূলি খানাৰ আয়োজন কৰা হ'ল য'ত তন্ময় আৰু মোৰ UFC হেভিৱেইট চেম্পিয়নশ্বিপৰ মেটচ চলিল য'ত মই সিয়াক বেয়াকৈ টেক ডাউন কৰিলো আৰু বেয়াকৈ সাবমিট কৰালো আৰু হঠৰ ফটো উঠা মচন দেখি কলো এনেকৈয়ে খাই লৈ উই আৰ বেক টু হোম